এই পৃথিৱীত ঘটা প্ৰতিটো ঘটনাৰে কিবা নহয় কিবা এক কাৰণ আছে। কোনো ঘটনাই আপোনা আপুনি নহয়। এই যে আপুনি এই মুহূৰ্তত এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, ইয়াৰ অন্তৰালতো কিবা নহয় কিবা এক কাৰক আছে। আমি মনুষ্যই গম নোপোৱা বহু কথাই ভগৱানে পাঙি থয়। আমি কেৱল নিমিত্ত মাত্ৰ হৈ কাম কৰি যাওঁ। সমস্যাবহুল এই পৃথিৱীত সংসাৰ সাগৰৰ পৰা মুক্তিৰ কোনো উপায় নাইনে? ভগৱানে কেতিয়া আপোনাক সমস্যাৰ পৰা উদ্ধাৰ কৰিব? এই ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই দ্বাদশ অধ্যায়ৰ অৰ্থাৎ ভক্তি যুগৰ 6 আৰু 7 নম্বৰ শ্লোকত কৈছে, য়ে তু সৰ্বাণি কৰ্মাণি ময়ি সন্ন্যাসা মৎপৰাঃ অনন্যেনৈব যোগেন মাং ধ্যায়ন্ত উপাসতে তেখামহং সমুদ্ধৰ্তা মৃত্যু সংসাৰ সাগৰাত ভৱামি নচিৰাত পাৰ্থ মজ্জা বেচিত চেতসাম। অৰ্থাৎ যিজনে মোৰ প্ৰতি ভক্তিপৰায়ণ হৈ সৰ্বাণি কৰ্বাণি মানে সকলো কৰ্ম অৰ্থাৎ আৰাধনা মোকেই অৰ্পণ কৰে। অনন্যেনৈব যোগেন মানে হ'ল অনন্যভাৱেৰে যোগ অৰ্থাৎ প্ৰাৰ্থনাৰ দ্বাৰা নিৰন্তৰ চিন্তা কৰি ভজন কৰে। অকল মোকেই চিত্ত লগোৱা ভক্তক মই শীঘ্ৰেই মৃত্যুৰূপ সংসাৰৰ পৰা উদ্ধাৰ কৰোঁ। তথাপিতো আপোনাৰ মোৰ মনত কেতিয়াবা চিন্তা হয়, এই দুখৰ অৱসান কেতিয়া? এই অপেক্ষাৰ অন্ত কেতিয়া পৰিব? আপুনি ভাবি ল'ব, যদি ভগৱানে আপোনাক বেছিকৈ অপেক্ষা কৰায় বা অপেক্ষা কৰাইছে, তেন্তে আপুনি গম পাব যে ভগৱানে আপোনাক আপুনি বিচৰাতকৈ বহু বেছি দিবলৈ সাজু কৰিছে। জীৱনৰ বিষয়ে বা অপেক্ষাৰ বিষয়ে আপুনি কেতিয়াও ইমান নাভাবিব, কাৰণ জীৱন দিয়াজনেও কিবা এটা ভাবিয়ে আপোনাক এই মনুষ্য জীৱন দিছে। এই যে আৰম্ভণিতে আমি ক'লো, সকলো কথাৰে কিবা নহয় কিবা কাৰণ থাকে। জীৱনত কাৰো সৈতে বিনা কাৰণত আপোনাৰ সাক্ষাতো নহয়। জীৱনত লগ পোৱা প্ৰতিজন ব্যক্তিৰ পৰাই জ্ঞান আহৰণ কৰিলে বা কাৰোবাৰ পৰা শিক্ষা লাভ কৰিলে এই জীৱন যথাৰ্থতেই জীৱন হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, তুমি কাৰোবাক দুখ দি মোৰ পৰা সুখ আশা নকৰিবা, আৰু যদি তুমি কাৰোবাক এক পলৰ বাবে হ'লেও সুখ দিছা, তেন্তে দুখ পাবা বুলিও কেতিয়াও নাভাবিবা। 4ৰ্থ অধ্যায় 40 নম্বৰ শ্লোক। অজ্ঞস্য শ্ৰদ্ধা ধনস্য সংখ্যাত্মা বিনশ্যতি নায়ং লোকহস্তি ন পৰো ন সুখং সংখ্যাত্মা ন। অৰ্থাৎ অজ্ঞ আৰু শাস্ত্ৰৰ প্ৰতি শ্ৰদ্ধাহীন ব্যক্তিয়ে কেতিয়াও ভগৱত ভক্তি লাভ কৰিব নোৱাৰে। সন্দিগ্ধ চিত্ত ব্যক্তিয়ে ইহলোকত সুখ ভোগ কৰিব নোৱাৰে আৰু পৰলোকতো সুখ ভোগ কৰিব নোৱাৰে। অৰ্থাৎ কোনসকল লোকে সুখ ভোগ কৰিব, কষ্ট পাব, সেই কথাও ভগৱান শ্ৰীকৃষ্ণই 4ৰ্থ অধ্যায়ত কৈ গৈছে। যেতিয়াই কষ্ট আৰু কোনোবাই টানকৈ কিবা ক'লেই সহ্য কৰিব পৰা হৈ যোৱা যায়, তেতিয়া বুজিব লাগে যে জীৱন জীয়াবলৈ আপুনি শিকি পেলালে। কোনে কি কৰিছে, কিয় কৰিছে, কেনেকৈ কৰিছে, সেইবোৰৰ পৰা আপুনি মই যিমানেই আঁতৰি থাকিম, সিমানেই সুখী হোৱাৰ কাৰণ বিচাৰি পাম। সুখী হ'ব খোজে আপুনি? তেনেহ'লে দ্বাদশ অধ্যায়ৰ ভক্তি যুগৰ 17 নম্বৰ শ্লোকটো শুনক। য়ো ন হৃষ্যতি ন দেস্তি ন শোষতি ন কাংক্ষতি শুভাশুভ পৰিত্যাগী ভক্তি মান স্বামে প্ৰিয়। অৰ্থাৎ যিয়ে কেতিয়াও চূড়ান্ত সুখতো সুখী নহয়, অতি দুখতো সুখত জৰ্জৰিত নহয়, দেখো নকৰে, সুখো নকৰে, কামনাও নকৰে, যি শুভ আৰু অশুভ কৰ্মফলক ত্যাগ কৰে, ভক্তিৰ এই ধাৰাৰে যুক্ত, সেই পুৰুষ মোৰ প্ৰিয়। ভগৱান শ্ৰীকৃষ্ণই এই কথা অৰ্জুনক কৈছিল। অৰ্থাৎ আপুনিও বুজি থ'ব পাৰে, ভগৱানৰ প্ৰিয়পাত্ৰ পুৰুষ সেইসকলেই যি পুৰুষৰ বিষাদতো বিষাদ নাই, অতি সুখতো হৰ্ষোল্লাস নাই। বহু কথাই আছে এনেধৰণৰ। আপোনাক ইতিমধ্যেই ক'লো, বিনা কাৰণত জীৱনত কোনো কথাই সংঘটিত নহয় বা নঘটে। হয়তো এইবোৰেৰে আপোনাক এটা শিক্ষা দিব, আপোনাক কিবা এটা দিব। কিন্তু প্ৰশ্নটো হ'ল, এই সংসাৰ বন্ধনৰ পৰা, এই দুখ সন্তাপৰ পৰা মুক্তি পাবলৈ আপুনি ভগৱানক কেনেকৈ আৰাধনা কৰিব? এটা কথা আপোনাক কওঁ, মানুহ অলপ কথাতেই ৰুষ্ট হয়, অসন্তুষ্ট হয়। ভগৱান অলপ প্ৰাৰ্থনাতেই সন্তুষ্ট হয়। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। এই যে এই পৃথিৱীত সৰু সৰু কথাতেই মানুহে আপোনাৰ সংগ এৰে, কিন্তু ভগৱানে যে এটা প্ৰাৰ্থনাতেই আদৰি লয়, সেই কথা নৱম অধ্যায় ৰাজবিদ্যা যুগত 26 নম্বৰ শ্লোকত কৈছে। পত্ৰং পুষ্পং ফলং তোয়ং য়ৌমে ভক্তা প্ৰয়স্যতি তদহং ভক্তোপহৃতমস্বামী প্ৰয়াতাত্মনঃ। অৰ্থাৎ কোনোবাই যদি মোক ভক্তিভাৱেৰে এখিলা পাত, এটা ফুল, এটা ফল
অথবা একো নাথাকিলে পানীও যদি ভক্তিভাৱত অৰ্পণ কৰে, সেই ভক্তৰ ভক্তি মই স্বীকাৰ কৰোঁ। যদি বুজা নাই আৰু অলপ সহজকৈ কৈছোঁ, ভগৱানে সৰু সুৰা কথাত লাগি নাথাকে, লাগি থাকে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে। গতিকে বুজিছেই নহয়, এপাহ পুষ্প, এটা ফল, জল দিও ভগৱানক স্তুতি কৰিব পাৰি। আগুৱাই যাবচোন আপুনি, কৰ্মক ভয় নকৰি, ভগৱানক ভয় নকৰি আপুনি আগুৱাই যাব। কাৰণ ভগৱানে ক্ষমা কৰিলেও কৰ্মই আপোনাক ক্ষমা কিন্তু নকৰে। লক্ষ্য শুদ্ধ আৰু মন যদি নিকা হয়, ভগৱানে কিবা নহয় কিবা প্ৰকাৰে আপোনাক সহায় কৰিব। যিমানেই আপুনি নিজকে শান্ত ৰাখিব পাৰিব, সিমানেই শক্তিশালী হ'ব। জীৱন এনেকুৱা এটা অংক, এবাৰ পাৰ হৈ যোৱাৰ পিছত পিছুৱাই গৈ আৰু শুদ্ধ কৰিব নোৱাৰি। গতিকে পুৰণি কথাসমূহক অভিজ্ঞতা হিচাপে লৈ নতুনক শুদ্ধ কৰাৰ চেষ্টা এই জীৱনত লাগিব। যদি জীৱনত কোনো উৎসাহ, লক্ষ্য অথবা অনুশাসন নাথাকে, তেন্তে জীৱন যাপন কৰা বুলি ক'ব নোৱাৰি, মাত্ৰ এটা জীৱন কটোৱা বুলিহে ভাবিব পাৰি। মানুহে বিচৰা মতে কাম নকৰিলেই, একো ভুল নকৰাকৈয়ে কেতিয়াবা বেয়া হৈ যায়। যিজন লোকৰ মনত সঁচা অৰ্থত মানৱতা থাকে, তেওঁ সদায় তেওঁ পোৱাৰ দৰে দুখ আন কোনোৱে নোপোৱাটো বিচাৰে আৰু তেওঁ পোৱা সুখ সকলোৱে পোৱাটো কামনা কৰে। সুখ দুখো আপেক্ষিক হয়। হাঁহি কান্দোন পোৱা নোপোৱা এই সকলোবোৰৰ পৰাই এটাই শিক্ষা পাব পাৰি যে জীৱন অকলেই পাৰ কৰিব পাৰিব লাগিব। আন্ধাৰত নিজৰ ছাটোৱেই লগ এৰি দিয়ে। তেন্তে জীৱনত বা যুদ্ধক্ষেত্ৰত নিজতকৈ বেছি কাক বিশ্বাস কৰিব আপুনি? যদি আপোনাক কোনোবাই সঁচাই ভাল পায়, তেন্তে তেওঁ আপোনাক সময় সংগ দিয়াৰ উপৰিও আপোনাৰ প্ৰতি সমৰ্পিত হ'ব। কাৰণ সঁচা ভাল পোৱাত ইজনে সিজনৰ সুখ বিচাৰে, দুখ নহয়। ভগৱান শ্ৰীকৃষ্ণই প্ৰকৃত সুশান্তি কেৱল ঈশ্বৰৰ সমৰ্পণতহে পাব পাৰি বুলি কৈছে। আনকি যিসকলে অন্য দেৱতাৰ আৰাধনা কৰে, তেওঁলোকৰ কথা উল্লেখ কৰিছে ভাগৱত গীতাৰ ৯ম অধ্যায়ৰ ২৩ নম্বৰ শ্লোক ৰাজবিদ্যা যুগত। জহপন্ন দেৱতা ভক্তা যজন্তে ষড়াম্বিতা তেহপি মাময় কন্তেয় যজন্ত বিধি পূৰ্বকম। অৰ্থাৎ কন্তেয় মানে হে কুন্তিপুত্ৰ অৰ্জুন, যিয়ে শ্ৰদ্ধাৰে যুক্ত হৈ অন্য দেৱতাসকলক পূজা বা ভক্তি কৰে, তেওঁলোকেও মোৰেই পূজা কৰে, যদিও সেই পূজা অবিধিপূৰ্বক অৰ্থাৎ বিধিসন্মত পূজা নহয়। যিদৰে লোহাক তাৰ মামৰে নষ্ট কৰে, ঠিক সেইদৰে মানুহক তেওঁৰ ভুল চিন্তাই বেয়া কৰে। গতিকে ভাল চিন্তা কৰিলে নিজৰো ভাল হ'ব। নিজক কেতিয়াও ইমান লেহুকা নকৰিব যে আপোনাক সহজেই কোনোবাই কষ্ট দিব পাৰিব, আৰু তাতকৈ নিজক ইমান শক্তিশালী কৰি তোলক যে আপোনাক কষ্ট দিব বিচৰাজনে নিজেই ওলোটাই কষ্ট পায়। দুখে আপোনাক শক্তিশালী কৰে, ভয়ে আপোনাক সাহসী কৰে, অনুভৱে জীৱনৰ শিক্ষা দিয়ে। যেতিয়াই বিপৰীতে থকা মানুহজন বেয়া নহয়, মাত্ৰ তেওঁৰ শৃংখলাধাৰা পৃথক বুলি বুজি উঠা যায়, তেতিয়া জীৱনৰ দুখবোৰ নোহোৱা হৈ পৰে। বিচৰাটো নহ'লে কেতিয়াও দুখ নকৰিব। কপালত যিটো লিখা আছে সেইটো হ'বই। ভগৱান শ্ৰীকৃষ্ণই এই গীতাতেই কৈছে, যি হয় ভাললৈয়ে হয়। এটা ৰাস্তা যদি বন্ধ হৈ পৰে, তেন্তে আন 10টা ৰাস্তা খোল খায়। গৰমত পাত শুকাই গছবোৰ লথঙা হৈ পৰিলে চৰায়ে বাঁহ এৰি অন্য ঠাইলৈ গুচি নাযায়, কাৰণ সিহঁতেও জানে ক'ৰ নতুন পাত গজিব। অতীতৰ সকলো কথা পাহৰি নতুন আৰম্ভণি কৰিব পাৰিব লাগিব, কাৰণ যাৰ কোনো নাথাকে তাৰ লগত থাকে ভগৱান শ্ৰীকৃষ্ণ। স্বাৰ্থৰ দ্বাৰা কৰা সম্বন্ধ স্বাৰ্থ সিদ্ধি হ'লেই শেষ হৈ যায়, কিন্তু মনেৰে কৰা সম্পৰ্ক আমিতো লগত থাকে। কোনোবাই সন্মান দিলেও নিদিলেও আপুনি মই এই পৃথিৱীত ভাল কৰ্ম, সকাম কৰ্ম বা নিষ্কাম কৰ্ম বা জ্ঞান যুগৰ মাধ্যমত যি জ্ঞান মাৰ্গ অৱলম্বন কৰি কৰা কৰ্ম, সেই কৰ্ম আপুনি মই কৰিব লাগিব। আপুনি যেনিবা শুৱাপাতিৰ পৰা পলমকৈ উঠিলে, আপোনাক দেখি সূৰ্যদেৱেও উদয় নোহোৱাকৈ থাকে জানো? কোটি কোটি মানুহ শুই থাকে, সূৰ্যদেৱে সময়মতেই সাৰ পাই পোহৰাই তোলে চৌদিশ। অন্তৰাত্মাৰ আহ্বান শুনক। মনৰ ভিতৰৰ পৰা আহ্বান আহিলে সকলো কামেই সহজ হৈ পৰিব আপোনাৰ। সফলতা লাভ কৰিবলৈ পৰিশ্ৰম কৰাৰ লগতে ভগৱানৰ প্ৰতি ৰাখিব লাগিব বিশ্বাস। যি যোগ সাধনা কৰ্মসন্ন্যাস যুগতো কৈছে, সেই যোগ অভ্যাস আপুনিও কৰিব লাগিব। যি লোকে মনক নিয়ন্ত্ৰণ কৰিব পাৰে, অৰ্থাৎ মনক বশ কৰাৰ কথা ভগৱান শ্ৰীকৃষ্ণই বহুবাৰ ভগৱত গীতাত কৈছে, তেওঁ যিকোনো কামেই কৰিবলৈ সক্ষম। মানুহে ভাল কৰিলে কোনেও নক'ব পাৰে, কিন্তু বেয়াৰ ওপৰত পাৰিলে যিকোনো লোকেই মন্তব্য দিয়ে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, তেওঁ হৈ যোৱাটো ঠিক কৰিব নোৱাৰে, কিন্তু বৰ্তমানত যদি ভাল কাম কৰে, তেন্তে ভৱিষ্যত নিশ্চয়কৈ ভাল হ'ব। আজি আপোনাৰ পৃথিৱীত হতাশা, আপোনাৰ দিন বেয়া,
কিন্তু ভগৱান শ্ৰীকৃষ্ণই কৈছে অতীতত হৈ যোৱা ঘটনা ঠিক কৰিব নোৱাৰে ভগৱানে, কিন্তু বৰ্তমানত যদি ভাল কাম কৰে আপোনাৰ ভৱিষ্যত ভাল হ'ব। মিছা কথাত কোনোবাই যদি আপোনাৰ প্ৰশংসা কৰে তেওঁ আপোনাৰ ধ্বংস বিচাৰে। বেয়াতকৈ বেয়া আৰু কি হ'ব পাৰে বুলি আমি সদায় চিন্তা কৰোঁ, কিন্তু ভালতকৈ ভাল কি হ'ব পাৰে কেতিয়াও আপুনি মই নাভাবোঁ। যিজন ভগৱানে ৰাতি গছত বহি থকা চৰাইটোকো পৰিব নিদিয়ে, সেইজন ভগৱানে আপোনাক কিয় অকলে নিঃস্ব কৰি এৰি দিব এই পৃথিৱীত? ভগৱানৰ প্ৰতি ভক্তি ৰাখক, বিশ্বাস ৰাখক। বৰ্তমানৰ যুগত কোনো আপোন নহয়, সকলোৱে মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি হোৱালৈ লগত থাকে। যদি কোনোবা অকলশৰীয়াও হয় তেন্তে নাভাবিব যে তেওঁক কোনেও ভাল নাপায়, ভগৱানেও তেওঁক এৰি দিছে। আচলতে তেওঁ পৃথিৱীখন ভালদৰে বুজি উঠিছে। আমি আমাৰ নিজৰ জীৱনটো চালেই দেখা পাওঁ, যেতিয়া আমি কোনো সমস্যাৰ সন্মুখীন হওঁ তেতিয়া আমি সেইবোৰকেই জগৰীয়া কৰোঁ জীৱনৰ দুখৰ বাবে, কিন্তু ভাবি নাচাওঁ যে সেইবোৰে আপোনাক মোক শক্তিশালী কৰি তোলে আৰু জীৱনত আগুৱাই যোৱাত বিশেষভাৱে সহায় কৰে। আমি সকলো কথাই ইতিবাচক দৃষ্টিৰে চাব লাগে, কাৰণ সকলো কথাই আমাক জীৱনত কিবা নহয় কিবা এক শিক্ষা দি যায়। সকলো মানুহৰেই জীৱনত সুখ আৰু দুখৰ অহা যোৱা চলি থাকে। সুখ আছে বাবেই দুখ আছে, দুখ আছে বাবেই সুখ আছে। গতিকে ভগৱানক সমৰ্পণ কৰি ভগৱানে দিয়া বিধানমতে আপুনি মই জীৱন বাটত আগুৱাব লাগিব কৰ্মৰ মাধ্যমেদি। এয়াই জীৱনৰ বাণী। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।